নমস্কাৰ, মই এডভোকেট শৰ্মা পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আইনী বিষয়ত বিভিন্ন ভিডিঅ' মই মোৰ চেনেলত আপলোড কৰি আহিছোঁ। গতিকে এই সকলোবোৰ ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। যেতিয়া আপোনাৰ ওপৰত এখন এজাহাৰ দিয়ে, আটাইতকৈ বেছি আপুনি ভয় কৰে যে এতিয়া আপোনাক পুলিচে এৰেষ্ট কৰিব। চ' আজি আপোনালোক ক'বলৈ গৈ আছোঁ এৰেষ্ট কেনেকুৱা ধৰণৰ গোচৰত আপোনালোকক এৰেষ্ট কৰিব পাৰে, কোনে আপোনালোকক এৰেষ্ট কৰিব পাৰে। চ' আজি এৰেষ্টৰ বিষয়ে সকলোবোৰ ক'ব গৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাওক। আমাৰ ফৌজদাৰী কাৰ্যবিধি আইনে কৈছে, যদি আপুনি যিকোনো কগনাইজেবল অফেন্স এটা কৰে, নন বেইলেবল কগনাইজেবল অফেন্স, তেতিয়াহ'লে আপুনি যদি কোনোবা প্ৰাইভেট মানুহৰ সন্মুখত কৰে, তেতিয়াহ'লে প্ৰাইভেট ইণ্ডিভিজুৱেল এজনে আপোনাক এৰেষ্ট কৰিব পাৰে। যদি আপুনি পুলিচৰ সন্মুখত কৰে, পুলিচেও আপোনাক এৰেষ্ট কৰিব পাৰে। যদি আপুনি মেজিষ্ট্ৰেটৰ সন্মুখত কৰে, তেতিয়াহ'লে মেজিষ্ট্ৰেটেও আপোনাক এৰেষ্ট কৰিব পাৰে। এৰেষ্ট হোৱাৰ পিছত আপোনাৰ যিটো সামাজিক ষ্টেটাছ, যিটো সমাজত মৰ্যাদা বা আপোনাক মানুহে যেনেধৰণে গ্ৰহণ কৰে, এৰেষ্ট হোৱাৰ কিবা এটা গোচৰত এৰেষ্ট হোৱাৰ পিছত দোষীয়ে হওক বা নিৰ্দোষী হওক, তেনেধৰণে আপোনাক আৰু গ্ৰহণ নকৰে, বিভিন্ন ধৰণৰ সমস্যা আহে। সেয়েহে উচ্চতম ন্যায়ালয়ে বিভিন্ন গোচৰত বিভিন্ন ধৰণৰ গাইডলাইনছ দিছে। পুলিচে কেনেকুৱা ধৰণৰ গোচৰত ৱাৰাণ্ট নোহোৱাকৈ এৰেষ্ট কৰিব পাৰে। যেতিয়া পুলিচৰ প্ৰেজেঞ্চত আপুনি যিকোনো এটা কগনাইজেবল অফেন্স কৰে, তেতিয়াহ'লে আপোনাক পুলিচে এৰেষ্ট কৰিব পাৰে। দ্বিতীয় হ'ল, কোনোবাই আপোনাৰ ওপৰত এজাহাৰ দিলে, সাক্ষীবাদী প্ৰমাণ হ'ল যে আপুনি নন বেইলেবল কগনাইজেবল অফেন্স এটা কৰিছে। মানে নন বেইলেবল বুলি ক'লে ফৌজদাৰী কাৰ্যবিধি আইনমতে 3 বছৰৰ ঊৰ্ধৰ যিকোনো অফেন্স, যদি আপুনি তেনেকুৱা ধৰণৰ অফেন্সৰ লগত জড়িত হয়, তেতিয়াহ'লে আপোনাক পুলিচে এৰেষ্ট কৰিব পাৰে। আৰু পুলিচে যদি ইনফৰমেশ্যন পায়, পুলিচে যদি আপুনি সেই অপৰাধ কৰাবলৈ তথ্য পায়, বা পুলিচৰ যদি সন্দেহ হয় যে সেই অপৰাধটো আপুনি কৰিছে বা আপুনি সেই অপৰাধৰ লগত জড়িত, তেতিয়াও পুলিচে আপোনাক ৱাৰাণ্ট নোহোৱাকৈ এৰেষ্ট কৰিব পাৰে। নন বেইলেবল কগনাইজেবল অফেন্সত জড়িত থকাৰ উপৰিও আৰু বহুতো কাৰণত পুলিচে আপোনাক এৰেষ্ট কৰিব পাৰে। যেনে ধৰক, আপুনি যদি পুলিচক নিজৰ নাম ঠিকনা দিবলৈ অস্বীকাৰ কৰে, সিহঁতৰ প্ৰয়োজন আছে কিন্তু আপুনি দিবলৈ অস্বীকাৰ কৰিছে, তেতিয়া আপোনাক পুলিচে এৰেষ্ট কৰিব পাৰে। ইয়াৰ উপৰি আপুনি যদি ৰাজ্য চৰকাৰৰ দ্বাৰা বা কোনো আইনৰ দ্বাৰা পলাতক আছামী হিচাপত যদি ঘোষিত হয়, তেতিয়া আপোনাক এৰেষ্ট কৰিব পাৰে। চুৰি সামগ্ৰী আপোনাৰ কাষ্টডিত ৰাখিলেও আপুনি এৰেষ্ট হ'ব পাৰে। পুলিচক তেওঁলোকৰ দায়িত্ব পালন কৰাত বাধা দিলেও এৰেষ্ট হ'ব পাৰে, বা পুলিচৰ বা তেনেকুৱা ধৰণৰ আপোনাৰ লফুল কাষ্টডিৰ পৰা যদি আপুনি পলায়ন কৰে, তেতিয়াও আপোনাৰ এৰেষ্ট হ'ব পাৰে। চ' এৰেষ্ট বিভিন্ন কাৰণত হ'ব পাৰে। ফৌজদাৰী কাৰ্যবিধি আইনৰ ছেকশ্যন 41ত এৰেষ্টৰ বিষয়ে আছে গোটেইখিনি। তাৰপিছত এতিয়া জানিব লাগিলে আমি পুলিচে এৰেষ্ট কেনেধৰণে কৰিব, কি কি প্ৰচিডিউৰ ফ'ল' কৰিব, পুলিচৰ ডিউটি কি থাকিব। যেতিয়া কোনো এজন পুলিচে বা পুলিচৰ টীম এটা এৰেষ্ট কৰিব যায়, তেতিয়াহ'লে সেই এৰেষ্টিং অফিচাৰজনে তেখেতৰ নাম সেইটো ক্লিয়াৰলি ভিজিবলি ৰাখিব লাগিব, যাতে সেইটো আমি ক্লিয়াৰলি দেখা পাওঁ আৰু চিনি পাব পাৰোঁ যে কোনজন অফিচাৰে কি নামৰ অফিচাৰে এৰেষ্ট কৰিছে। এৰেষ্ট কৰাৰ পিছত পুলিচে এখন মেম'ৰেণ্ডাম বনাব, এৰেষ্ট মেম' বুলি কয়, এৰেষ্টৰ মেম'ৰেণ্ডাম বনাব। যেতিয়া সেই মেম'ৰেণ্ডামখন বনাব, তাত পুলিচে কেতিয়া এৰেষ্ট কৰিলে, কিমান বজাত এৰেষ্ট কৰিলে, কাক এৰেষ্ট কৰিলে, ক'ৰ পৰা এৰেষ্ট কৰিলে, কি গোচৰত এৰেষ্ট কৰিলে, এই সকলোবোৰ তাত উল্লেখ থাকিব। তাৰোপৰি সেই যে মেম'ৰেণ্ডামখন, সেই মেম'ৰেণ্ডামখনত যাক এৰেষ্ট কৰিলে তেখেতৰ পৰিয়ালৰ যিকোনো এজন মানুহৰ নাইবা য'ৰ পৰা এৰেষ্ট কৰিলে সেই এলেকাৰ সন্মানীয় এজন মানুহৰ দ্বাৰা চহী কৰাব লাগিব, এটেষ্টেড কৰাব লাগিব। তাৰমানে চহী কৰাৰ পিছত যিজন মানুহক এৰেষ্ট কৰিলে সেই মানুহজনৰ কাউণ্টাৰ চাইন ল'ব লাগিব। আপোনাক টাচ কৰিব লাগিব, নহ'লে আপোনাক ক'ৰবাত বন্ধ কৰিব লাগিব। সেইটো হ'ল এৰেষ্ট। যদি মহিলা হয়, মহিলাক পুলিচে যেনে তেনে এৰেষ্ট কৰিব নোৱাৰে। মহিলাক এৰেষ্ট কৰিবলৈ হ'লে মহিলা পুলিচ লাগিব, আৰু এগৰাকী মহিলাক সন্ধিয়া সূৰ্যাস্তৰৰ পিছত আৰু সূৰ্যোদয়ৰ আগত এৰেষ্ট কৰিব নোৱাৰে। যদি ইয়াৰ ব্যতিক্ৰম হয়, কিবা কাৰণত যদি সূৰ্যাস্তৰৰ পিছত আৰু সূৰ্যোদয়ৰ আগত এৰেষ্ট কৰিবলগীয়া হয়, তেতিয়াহ'লে সেই এলেকাৰ
ফাৰ্ষ্ট ক্লাছ জুডিচিয়েল মেজিষ্ট্ৰেট প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা পুলিচে স্পেচিয়েল পাৰ্মিশ্যন ল'ব লাগিব, লিখিতভাৱে ৰিপৰ্ট কৰি পেলাই, আৰু মহিলা পুলিচৰ দ্বাৰা কনফাইন কৰিব পাৰিব। এৰেষ্টৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো মহামান্য উচ্চতম ন্যায়ালয়ে DK বসু ভাৰ্চেছ ষ্টেট অৱ ৱেষ্ট বেংগল গোচৰটোত 1997 চনতে উল্লেখ কৰি গৈছে। আজিলৈ ইমানেই। পুনৰ মই আপোনালোকৰ ওচৰলৈ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আগবাঢ়ি আহি থাকিম। যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰক। আপোনালোকৰ কিবা জানিব লগা থাকিলে বা মোৰ যদি কিবা ভুল হৈছে সেইটোত আঙুলিয়াই দিব লগা থাকিলে কমেণ্ট কৰক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।